নতুন বড়োলেণ্ড নিৰ্মাণ কৰিম। বড়োলেণ্ডত মানুহৰ বুকুত হিন্দু মুছলমান খ্ৰীষ্টিয়ানৰ মাজত সমন্বয়ৰ এটা নতুন সাঁকো আমি নিৰ্মাণ কৰিম। বড়োলেণ্ড আমাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিলে, কিন্তু হিমন্ত বিশ্ব শৰ্মা দুৰ্বল কৰি দিয়ে। মলম আমি লাহে লাহে লগাব লাগিব। আমি নতুন বড়োলেণ্ড নিৰ্মাণ কৰিম। বিজেপি UPPL নৰেন্দ্ৰ মোদী প্ৰমোদ বড়ো জয়ন্ত বসুমতাৰী
আমি লাহে 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 লগাব লাগিব আৰু যোৱা 3 বছৰত মানুহৰ ঘাৰ ওপৰত মলম লগোৱা কাম মই লাহে 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 আজি কৰি আছো কিন্তু হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীক যদি দুৰ্বল কৰি দিয়ে আমি কেতিয়াবা অধিকাৰ পাম নেকি নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োৰ হাত শক্তিশালী কৰা যাতে আমি আমাৰ অন্তৰৰ ঘাবিলাকত আমি মলম লগাব পাৰো বড়োলেণ্ডক অসম ভূমিৰ লগত জড়িত কৰিব পাৰো বড়ো আৰু অসমীয়াৰ মাজত আমি সম্পৰ্ক সুদৃঢ় কৰিব পাৰো অসমীয়া আৰু বঙালীৰ মাজত সম্পৰ্ক সুদৃঢ় কৰিব পাৰো আদিবাসী আৰু বড়োৰ মাজত সম্পৰ্ক সুদৃঢ় কৰিব পাৰো হিন্দু মুছলমান খ্ৰীষ্টিয়ানৰ মাজত সমন্বয়ৰ এটা নতুন শাখা আমি নিৰ্মাণ কৰিব খোজো কোকৰাঝাৰৰ ৰাইজে মোদীজীক কৃতজ্ঞতা জনাব লাগিব যে ৰাতি 11-12টালৈ এতিয়া আমি দোকান খোলা ৰাখিব পাৰো আজি দুৰ্গা পূজা ৰাতি 2-3টালৈকে আমি ঢাকৰ ঢোলৰ মাত শুনিব পাৰো এইখন বড়োলেণ্ড আমাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিলে তৰুণ গগৈ 15 বছৰ মুখ্যমন্ত্ৰী আছিলে হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী আছিলে প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী আছিলে কোকৰাঝাৰৰ ৰাজপথত খোজ কাঢ়িবৰ বাবে কোনেও সাহস কৰা নাছিলে এয়া অসমৰ জিয়া ইতিহাস প্ৰফুল্ল মহন্ত 10 বছৰ মুখ্যমন্ত্ৰী আছিলে কোকৰাঝাৰৰ হোটেল এখনত বহি চাহ খাবৰো কেতিয়াও সাহস কৰিব পৰা নাছিল তৰুণ গগৈ 15 বছৰ মুখ্যমন্ত্ৰী আছিলে কোকৰাঝাৰৰ কোনোবা এটা মানুহৰ ঘৰত বহি একাপ চাহ খোৱাৰো সাহস নাছিলে পুলিচ আহিব লাগিব মিলিটাৰী আহিব লাগিব তেতিয়া মই আহিব পাৰিম আৰু আজি সেইখন অসমৰে মুখ্যমন্ত্ৰী কোকৰাঝাৰৰ ৰাজপথত ৰাতি 8:30 বজাত ওচৰত পুলিচ নাই মই থিয় হৈ আছো হয়নে নহয় এতিয়া মোৰ আৰু মানুহৰ মাজত কিমান ডিষ্টেন্স আছে একোটো নাই পুলিচ আছে ওচৰত এতিয়া যদি মোক আপুনি কিবা এটা কৰিও দিয়ে মোক বাঁচাওতাই কোনো নাই কোনোবা আছে নেকি এতিয়া কি আছে যে আজি কোকৰাঝাৰত শান্তিৰ কপৌজুৰি আজি উৰি আছে ইয়াত এতিয়া বন্দুক আৰু গুলিৰ শব্দ নাই এতিয়া আমি ভৱিষ্যতলৈ চাম আমি নতুন বড়োলেণ্ড নিৰ্মাণ কৰিম হিন্দু মুছলমান খ্ৰীষ্টিয়ান আমি যিয়ে ধৰ্মক বিশ্বাস নকৰো কিয় আমি আশীৰ্বাদ দিম তেওঁ যাতে ভাৰতখনত এনেকৈ আগুৱাই লৈ গৈ থাকে হয়নে নহয় কোনোবাই ক'ব বিজেপি উঠিলে আমিতো দিলোহেঁতেন ট্ৰেক্টৰক নিদিওঁ বড়োলেণ্ডত ট্ৰেক্টৰ আৰু পদুমৰ ৰাজনীতি নহয় বড়োলেণ্ডত হৃদয়ৰ লগত হৃদয়ক জড়িত কৰা ৰাজনীতি হয় ট্ৰেক্টৰ আৰু পদুম যেতিয়ালৈকে বড়োলেণ্ডত একেলগে থাকিব তেতিয়ালৈকে বড়োলেণ্ডত শান্তি থাকিব আজি যিসকলে বড়োলেণ্ডত শান্তি নিবিচাৰে তেওঁলোকে ট্ৰেক্টৰ আৰু পদুমক বেলেগ বেলেগ কৰিব খোজে যেতিয়ালৈকে একেলগে থাকিব বড়োলেণ্ডত আৰু বন্দুকৰ ৰাজনীতি নহব বড়োলেণ্ডত মানুহৰ ৰাজনীতি হ'ব আজি যিসকলে সেই পুৰণা দিন ঘূৰাই আনিব খোজে তেওঁলোকে উপদেশ দিয়ে যে পদুম হলে ভোট দিলোহেঁতেন ট্ৰেক্টৰ কাৰণে অলপ আমাৰ দিগদাৰ লাগে কিয় দিগদাৰ লাগে ট্ৰেক্টৰৰো প্ৰধানমন্ত্ৰী মোদী পদুমৰো প্ৰধানমন্ত্ৰী মোদী দুইজনৰে প্ৰধানমন্ত্ৰী মোদী আপোনালোকে সদায় বিচাৰিব মোতকৈও বড়োলেণ্ডবাসীয়ে সদায় বিচাৰিব যাতে ট্ৰেক্টৰ আৰু পদুম সদায় একেলগে থাকে যাতে বড়োলেণ্ডত চিৰ শান্তি সদায় থাকিব পাৰে আমি সকলোৱে যাতে জীৱন আৰু জীৱিকা আমি সুন্দৰভাৱে আমি আগবঢ়াই লৈ যাব পাৰো এই শান্তিত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰমোদ বড়ো
বড়ো ছাত্ৰ সন্থাৰ অবিহনে আজি হাজাৰ হাজাৰ ল'ৰা জংগলৰ পৰা বন্দুক থৈ মাকৰ বুকুলৈ উভতি নাহিলেহেঁতেন। বড়োলেণ্ডত যদি আজি শান্তি আহিছে প্ৰমোদ বড়োৰ কাৰণে আহিছে, নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰণে আহিছে। আমি মনত ৰাখিব লাগিব পুৰণা কথা, আমি মনত ৰাখি নতুন ভৱিষ্যত নিৰ্মাণৰ কাৰণে আমি সকলোৱে একত্ৰিতভাৱে আগবাঢ়ি যাব লাগিব। ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, প্ৰমোদ বড়ো, বসুমতাৰী, জয়ন্ত বসুমতাৰী, বিজেপি, UPPL, বহুত বহুত ধন্যবাদ। সকলোকে আকৌ প্ৰণাম জনালো। আবার দেখা হবে সবার সঙ্গে, ঠিক আছে? পূজার সময় দেখা হবে, ঠিক আছে?